ভাৰতীয় চাহ বৰ্ডৰ যি একপক্ষীয় সিদ্ধান্তত খৰ্গহস্ত হৈ বটলিফ চাহ প্ৰস্তুতকাৰী উদ্যোগসমূহে 1 এপ্ৰিলৰ পৰা চাহ প্ৰস্তুত নকৰাৰ সিদ্ধান্তই ৰাজ্যৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ মাজত এক অনাকাংক্ষিত পৰিৱেশৰ সৃষ্টি কৰিছে। চাহ বৰ্ডৰ সিদ্ধান্ত অনুসৰি বটলিফ ফেক্টৰীয়ে প্ৰস্তুত কৰা চাহ 100% ৰাজহুৱা নিলামযোগে বিক্ৰী কৰা আৰু কীটনাশক দ্ৰব্য ব্যৱহৃত চাহ প্ৰস্তুত কৰিব নোৱাৰা নিৰ্দেশনাই পোনপটীয়াকৈ ক্ষুদ্ৰ চাহ খেতিয়কসকলক সমস্যাত পেলায়। এই ক্ষেত্ৰত ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ এই গুৰুত্বপূৰ্ণ সমস্যাটোৰ প্ৰতি লক্ষ্য ৰাখি ত্ৰিৰপ জাগুন ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে হোটেল পাটকাইনত এক সংবাদমেল সম্বোধন কৰে। সংবাদমেলযোগে জিলা তথা কেন্দ্ৰীয় সমিতিৰ সম্পাদকদ্বয়ে চাহ বৰ্ড ফেক্টৰী মালিক পক্ষৰ লগতে চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে। অতি শীঘ্ৰেই ফেক্টৰীসমূহে চাহ প্ৰস্তুত নকৰাৰ সিদ্ধান্ত বাতিল কৰা, কেঁচা পাত সঠিক মূল্য নিৰ্ধাৰণ কৰাৰ লগতে চাহ বৰ্ডে নিষিদ্ধ কৰা কীটনাশক দ্ৰব্য প্ৰস্তুতকাৰী কোম্পানীসমূহক বন্ধ কৰাৰ দাবী জনায়। ইয়াৰ উপৰিও ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সম্পাদক গৰাকীয়ে অতি ক্ষোভেৰে কয় যে অতি সোনকালে ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ এই গুৰুত্বপূৰ্ণ সমস্যাসমূহ বিজেপি চৰকাৰে যদি সমাধান নকৰে তেন্তে আগন্তুক লোকসভা নিৰ্বাচনৰ বিজেপি প্ৰাৰ্থী নিৰ্বাচনী প্ৰচাৰৰ ক্ষেত্ৰত বাধা প্ৰদান কৰিব বুলি হুংকাৰ দিয়ে। আমি সকলোৱে জ্ঞাত যে উজনি অসমৰ অধিক সংখ্যক জিলা কৃষিভিত্তিক জিলা আৰু কৃষিভিত্তিৰ ভিতৰত আটাইতকৈ বেছি শক্তিশালী আৰু গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে ক্ষুদ্ৰ চাহ খেতি। আৰু ক্ষুদ্ৰ চাহ খেতিয়কৰ কাৰণে আজিলৈকে কোনো এগৰাকী শাসক পক্ষীয়ে কোনো চৰকাৰী পক্ষে আজিলৈকে মাত মতা দেখা নাই। আগৰ চৰকাৰে কোনোদিনাই ক্ষুদ্ৰ চাহ খেতিয়ক হৈ মাত মতা নাই। বৰ্তমানৰ চৰকাৰে সম্পূৰ্ণ নিমাত। আৰু আজি ৰাইজৰ মাজত আমাৰ সংগঠনৰ মাজত এই কথা খুব চৰ্চা হৈছে যে নিমাত হোৱা মূল কাৰণটো হ'ব লাগে যে নিৰ্বাচনৰ সময়ত তেওঁলোকে ডাঙৰ পইচা বুজাবুজি কৰে। তেওঁলোকে সেই পুঁজিপাতি গোষ্ঠীৰ পৰা বা এই ফেক্টৰী মালিকসকলৰ পৰা তেওঁলোকে হয়তো অধিক সংখ্যক আমি চিন্তা বা পৰিকল্পনা কৰিব নোৱাৰা সংখ্যক পুঁজি লয়, যাৰ কাৰণে তেওঁলোকে সদায় আঁঠু ল'বলৈ সাজু হৈ থাকে বনীয়া গোষ্ঠীৰ ওচৰত। যাৰ পৰিপ্ৰেক্ষিতত আমাৰ যি ক্ষুদ্ৰ চাহ ব্যৱসায়ী, যি আমাৰ স্মল টি গ্ৰৱাৰ্ছ, যি আমাৰ স্মল টি এজেণ্ট, তেওঁলোকক মাৰ্ডাৰ কৰি দিয়া হয়। সম্পূৰ্ণকৈ তেওঁলোকৰ অৰ্থনৈতিক ভেটি ভাঙি দিয়া হয়, তহছ নহছ কৰি দিয়া হয়। গতিকে আজি আমি এটা কথা ক'বলৈ বিচাৰিছোঁ, বিশেষকৈ চৰকাৰী পক্ষক আমি প্ৰশ্ন উত্থাপন কৰিব বিচাৰিছোঁ, আজিলৈকে আপোনালোকে ক্ষুদ্ৰ চাহ খেতি কৰিব লাগে বুলি 1 টকা পইচা দি পালে নেকি? 1 পইচা ছাবচিডি দি পালে নেকি? আজিলৈকে কেমিকেল এণ্ড ফাৰ্টিলাইজাৰৰ নামত 1 টকা ছাবচিডি দি পালে নেকি? আজিলৈকে চৰকাৰী পক্ষে কংগ্ৰেছ চৰকাৰ হওক, বিজেপি হওক বা অগপ চৰকাৰ হওক, তেওঁলোকে কোনোবা এদিন এই ক্ষুদ্ৰ চাহ ব্যৱসায়ীৰ কাৰণে চৰকাৰী ফেক্টৰী বা কাৰখানা স্থাপন কৰি তেওঁলোকে মিনিমাম ছাপৰ্ট প্ৰাইচৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি কোনোদিনাই তেওঁলোকে চিন্তা বা পৰিকল্পনা কৰিলে নেকি? আজিলৈকে ক্ষুদ্ৰ চাহ ব্যৱসায়ীসকলৰ যিখিনি অসুবিধা, এই অসুবিধাৰ কাৰণে কোনোবা এটা জইণ্ট কমিটি বনোৱা হ'ল নেকি? এইখিনি কথা বা আমি কেতিয়াও দেখি নাপালো বা এইখিনি কথাবোৰ আমি কেতিয়াও চিন্তা কৰাও কোনো চৰকাৰী পক্ষে আমি পৰিলক্ষিত নহল। কিন্তু আটাইতকৈ আশ্চৰ্যজনক বিষয় যে এতিয়া হঠাৎ আমি দেখিছোঁ অধিক সংখ্যক কেমিকেলছৰ নামবোৰে উত্থাপন কৰা হৈছে। প্ৰায় 20টাকৈ লিষ্ট প্ৰিপেয়াৰ কৰি দিয়া হৈছে, যি 20টা লিষ্টত আমি দেখিছোঁ তেওঁলোকক বেন ঘোষণা কৰা হৈছে। কিন্তু এই যি কোম্পানীসমূহ বেন কৰিছে, যি কেমিকেলবোৰ বেন কৰিছে, যি কেমিকেলবোৰ আমি ব্যৱহাৰ কৰিব নোৱাৰোঁ বুলি ক্ষুদ্ৰ চাহ খেতিয়কক নটিচ দিয়া হৈছে, আমাৰ প্ৰশ্ন হৈছে চৰকাৰী পক্ষক যে আপোনালোকে এই কোম্পানীসমূহ কেলৈ বেন কৰা নাই? সেই কোম্পানীবোৰ বেন কৰাব লাগে নে আপোনালোকে ক্ষুদ্ৰ চাহ খেতিয়কক শাস্তি দিব লাগে? আজি আমি আপোনালোকে এটা কথা ক'বলৈ বিচাৰিছোঁ, অসমত মেড টেষ্ট কৰিব পৰা 2টা বা 3টা কাৰখানা আছে মেড টেষ্টৰ কাৰণে, মেড টি টেষ্ট কৰিবৰ কাৰণে। কিন্তু গ্ৰীণ টি লিভ যদি টেষ্ট কৰিবলগীয়া হয় আপুনি কলকাতালৈ পঠাব লাগিব। কলকাতালৈ যেতিয়া আপুনি টি টেষ্ট কৰিবৰ কাৰণে লেবত পঠায় মিনিমাম 4,000 পৰা 6,000 টকাৰ ভিতৰত খৰচ বহন কৰিব লাগিব। এতিয়া আমাৰ প্ৰশ্ন যে ক্ষুদ্ৰ চাহ যি খেতিয়ক, যাৰ 2 বিঘা মাটি আছে, যাৰ 3 বিঘা চাহ খেতি আছে, এইজন মানুহে কেনেকৈ পঠাব? সেইগৰাকী ব্যক্তিয়ে কেনেকৈ কলকাতালৈ পঠাবলৈ সক্ষম হ'ব? আৰু ইয়াত আমি দেখিছোঁ সাংঘাতিক ধৰণে দুৰ্নীতি হ'বলৈ গৈছে। কমচে কম 300 পৰা 400 কোটি টকাৰ এখন কেলেংকাৰী, ব্যাগম কেলেংকাৰী হ'বলৈ গৈ আছে। আৰু এই ব্যাগম কেলেংকাৰী কৰিবলৈ আগবাঢ়ি আছে পুঁজিপাতি গোষ্ঠী, যাৰ ডাঙৰ ডাঙৰ কোম্পানী আছে, যাৰ ডাঙৰ ফেক্টৰীসমূহ আছে। এতিয়া আপুনি মন কৰিব উজনি অসমৰ অধিক সংখ্যক যাৰ 2 বিঘা, 3 বিঘা, 4 বিঘা, 5 বিঘা বা 6 বিঘা যাৰ চাহ খেতি আছে, সেইসমূহ বন্ধ। কিন্তু যাৰ 2000 বিঘা বাগান আছে, যাৰ নিজৰ কোম্পানী ফেক্টৰী আছে, সেইসমূহ চলি আছে। অৰ্থাৎ ক্ষুদ্ৰ চাহ খেতিয়কসকলক যি চাহপাত তাৰ ঘৰৰ ভিতৰত বা নিজৰ বাগানতে তেওঁলোকে জংঘল বনাই থবলৈ এখন প্ৰস্তুতি চলাইছে। আৰু আনফালে যি কোম্পানীসমূহৰ নিজৰ ফেক্টৰী আছে, যাৰ নিজৰ বাগিচা আছে, সেই ফেক্টৰীৰ সেই বাগিচা তেওঁলোকে যাতে
অধিক দামত তেওঁলোকে বিক্ৰী কৰিব পাৰে, ৱৰ্ল্ড অকশ্যন মাৰ্কেটত অসমৰ 30 তাক বিক্ৰী কৰিব পাৰে, তাৰ কাৰণে তেওঁলোকে কৌশল ৰচিছে। আৰু এই কৌশলৰ জনা স্বত্বেও আজিলৈকে কোনো চৰকাৰে মাত মতা নাই, বিশেষকৈ চৰকাৰী গোষ্ঠীয়ে মাত মতা নাই। তাৰ কাৰণে আমাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, কৃষক মুক্তি সংগ্ৰাম সমিতি আমাৰ আপত্তি আছে। আৰু অনাগত দিনত যদি এই ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ পক্ষত যদি উজনি অসমৰ যিসকলৰ ইয়াত বৰ্তমান বিধায়কসকল আছে, যিসকলে প্ৰাৰ্থিত্ব লৈ আহিছে এতিয়া MP হ'বৰ কাৰণে সপোনবোৰ ৰচিছে, যে তেওঁলোকে ক্ষুদ্ৰ চাহ খেতিৰ বিষয়ে মাত নামাতে, তেওঁলোকে য'তে য'তে যাব তাত কিন্তু আমি তেওঁলোকক খেদি পঠাম। আৰু এনেকা নিন্দা হৰণ কৰিম যে তেওঁলোকৰ টোপনি হৰণ হ'ব। পৰা প্ৰদীপ বৰগোহাঁই ৰিপৰ্ট, কে নিউজ 7।